ধুনুক আনিব যাওঁ আজি আৰু ইমান ৰ'দ দিছে মানে বৰষুণ দিলেও মানে বেয়া ৰ'দ দিলে একদম থাকিব নোৱাৰি ইমান বেছি ৰ'দ যাই আছোঁ লৈ আহোঁ তাক আৰু ভিডিঅ'টো আজি এতিয়াৰ পৰাহে আৰম্ভ কৰিলোঁ ৰাতিপুৱা কৰাবিলাক দেখুওৱা নহ'ল এতিয়া ধুনুক আনিব আহিছোঁ তাকে অকণমান আপোনালোকক দেখা বুলি ভাবিলোঁ চাই যাব এইফালে নাযাওঁ সেইফালেৰে যাওঁ আহোঁতে এইফালেৰে আহি অমিতা লাগি আছে পানী হোৱাই গৰুবিলাকে ঘাঁহ খোৱা বিলত জাগা নোহোৱা হৈছে বাটৰ কাণে কাণে এনেকৈ ঘাঁহ নাযায় তুমি নোৱাৰা এই দাদা তুমিচোন পঢ়া দাদাই নপঢ়ে নহয় বুজো হয় দি যায় সি যাওঁ হা বেয়া আছিল দয় আমাৰতো খাই আছে ন বাপৰে ইমান গৰম আজি পানী খাওঁগে এতিয়া যাই বিৰাট পানী পিয়াহ লাগিছে ইমান গৰম স্কুলৰ পৰা আহি নেমুৰে মাছৰ জোল বনাম মাছ আছিল এয়া আলু ভাতত দিছিলোঁ এইখিনি নেমু ৰস আৰু মাছ ইয়াৰে জোল বনাই খাওঁ ইমান গৰমত মানে বহুত বেছি ভাল লাগে এনেকৈ খাই খাবলৈ মন নগ'লে খাব পাৰে আপোনালোকে যদি এনেকৈ কেতিয়াও খোৱা নাই তেতিয়াহ'লে খাই চাব পাৰে নিশ্চয় খাইছে আপোনালোকে তথাপি মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো মই আজি ৰেচিপিৰ লগতে সামৰিম কাৰণ বেলেগ আৰু বিশেষ দেখাবলগীয়া নাই ধুনুক স্কুলৰ পৰা আনি মই এয়া তাড়াতাড়িকৈ বনালোঁ আৰু টেঙা ৰস জলেদি আজি ভাতটো খাই দিম কেনেকুৱা পালে কমেণ্ট কৰি জনাব এয়া ঘৰতে মান ধনিয়া হৈছিল এইখিনি দি দিম বহুত ভাল লাগে যেতিয়া নেমুৰ এনেকৈ টেঙা বনাই পেলাই মান ধনিয়া অকণমান দি দিয়ে নহয় বহুত ধুনীয়া লাগে আৰু খাই ঠিক আছে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে কমেণ্ট পালে বহুত ভাল লাগে আৰু যদি নতুনকৈ ভিডিঅ' চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আকৌ লগ পাম এটি নতুন ভিডিঅ'ত ঠিক আছে তেতিয়াহ'লে বাই বাই